हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल और आज आम गोल्डन पागोडा अरुणाचल प्रदेशर टेंगापानी बुली कय जगह और मोर पासफाले आछे सब एफाले गोल्डन पागोडा मोर पासफाले आछे तो गोल्डन पागोडाले एतिया हुमाय जाम तो आपनालोके चाइ थाকক भिडिओটো और खूब धुनिया जगह है और आपनालोके केतियाबा जदि इफाले अरुणाचल आए एटु साइडे आपनार नामचा হৈ পেলাই আহিব লাগিব नामचा হৈ जदि केतियाबा आए यात हुमाबই और खूब धुनिया परिवेश है और यात আহিবলৈ नापाहरिब केतियाও এখন দোকান আছে আপোনাৰ অৰুণাচলৰ সংস্কৃতিৰ লগত জড়িত কিছুমান और ये गोल्डन पागोडा और चौक कि धुनिया और यार काखत एटा बनाई आछे और एटा मंदिर और ये चौक ये लुक्सटोए बेलेग ये एकदम बाहिर जे किबा थाके एबोर आपनार चाइना जापानत थका घर बिलाकर निचिना मंदिर सब कि धुनिया देखिছে और यार माने एरिया तो बहुत डांगर है खूब धुनिया है बोले चौक किमान डांगर एरियात आछे और एतिया मैं यार पासफाले লৈ যাম ইফালে এফালে আপোনাৰ गेस्ट हाउस আছে আৰু ইফালে ঢেৰ কিবা কিবি আপোনাৰ পাৰ্ক নিচিনা কি আছে तो ताल লৈ যাম তাত দেখুৱাম কিছুমান আপোনাৰ ফলমূলৰ গছ আছে ঢেৰ কিবা কিবি আছে ইয়ালে তো আগতে মই বহুত বাৰ আহিছো তো কেতিয়াও ভিডিও বনাবলৈ তেনেকে চান্স পোৱা নাই আজি পালো আৰু খুব ভাল লাগিছে আহি পেলাই এইটো নতুনকে বনাইছে আগত নাছিলে এইটো আৰু ইয়াৰ কাম হৈ আছে বৰ্তমান और इतना बर्तमान मैं आसो गोल्डन पागोडार एकदम बैक साइडे और इतना बहुत किबा किबि गछ लगोৱা আছে बहुत धुनिया धुनिया बोले चाওক फलमूলৰ गछ बहुत किबा किबि फलमूলৰ गछ আছে आइजोपा किबा टेंगा गछ है और इफाले इफाले मधुरी আছে आम আছে बहुत बेलेग बेलेग হয় और आन सीजनर कठाल गछो আছে এতিয়া कठाल লাগি আছে बर्तमान कठालটো শেষ হল তথাপি তাত कठाल লাগি আছে এখন এখন ডাঙৰ গাৰ্ডেন হয় চাওক ধুনিয়াকে আছে और इतना सब गसे आछे गोटे फलमूলৰ गछ फले आम कठाल सब आछे को नथका नाय माने नासपतिर पा आदि কৰি सब आछे और मैं बर्तमान আমলখি চিঙিলো আমলখি এফালৰ পৰা চিঙিলো और আমলখি খাম এতিয়া তাৰ পিছত আকৌ যাও গোল্ডেন পাগোডালে और आज बहुत बेसि गरम और इते अलप बहिसु साहत और इफाले जी मो पासफाले आछे देखिसे गोल्डन पागोडा और इते आपनार जी आपनार मिशन चाइनार जुबिनदार जी सिनेमाखन आছিলে ताते दिन जले राति जले जी गानটো आছিলে तार शुटिंग इते হৈছিলে और खूब धुनिया হৈছে आपनाले गानটোত গৈ চাব আকবাৰ যদি চিনি পোৱা নাই এটো ৰবা আকৌ দেখাই দিছো এটো তাতে হৈছিলে और গোটেই গোল্ডেন পাগোডাটো আপোনালোকক দেখাই আছো আৰু এতিয়া ইয়াৰ পৰা মই ড্ৰোন শট লম আৰু ড্ৰোন শট এনজয় কৰক एक्चुअली कथाটো এনেকুৱা হল তো মই ড্ৰোন উৰাই আছিলো আৰু ইফালৰ পৰা এজন আহিলে কলে যে ড্ৰোন এলাও নাই তো উপায় নাই নমাই দিব লগা হল কিন্তু হলে দুটামান শট পাইছো মই তো এটা আপোনালোকক দেখুৱাম আৰু আগৰো কেইটামান শট আছে মই হেগিটা আপোনালোকক লগ লগাই দেখুৱাম আৰু ইয়াতে বেছি एक्चुअली মানে কি হয় কিবা ঠাণ্ডা জায়গা হয় সাইলেন্স মানে মেইনটেইন কৰিব লাগে তো এখানে বেছি হাল্লা কৰিব নোৱাৰি বা ড্ৰোনৰ বহুত সাউন্ড হয় ন সেইটো কাৰণে এলাও নকৰে এনেটো বাকি ভিডিও সিডিও সব কৰিব পাৰি তো কথা হেতুৱে সেই কাৰণে এলাও নকৰিলে তো হলো এবাৰ আৰু এবাৰ মই গৈ পেলে হুদি চাম যদি দিয়ে তো ঠিক আছে নিদিলে বাৰু আগৰখিনি দেখাই আছো
প্লিজ ৰিমুভ ইউৰ শ্বুজ। তো আমি জোতা খুলি পেলাই ভিতৰত সোমাব লাগিব। আৰু আপোনালোকে যি এই বুদ্ধ মূৰ্তিটো দেখিছে এইটো একচুৱেলি বাঁহেৰে বনোৱা হয় আৰু শুনামতে এইটো এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ বাঁহেৰে বনোৱা মূৰ্তি হয়। তো ভাবি চাওকচোন এইটো বাঁহেৰে বনোৱা, দেখিলে গমেই নাপায়, কিন্তু মানে আচৰিত চাওক। আৰু এইটো মন্দিৰটো আছে একেবাৰে আপোনাৰ এইফালে গল্ডেন পাগোডা আছে, তাৰ অপজিটতে আছে। তো ইয়াতো আহিব, সেইফালে যদি গল্ডেন পাগোডাত সোমায় তো ইয়াতো আহি সোমাই যাব এবাৰ। তো গাইজ আজিৰ ভিডিঅ'টো মানে আছিলে, যদি চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।